অবিরাটি মহান ঈশ্বর তথাপি নিদয় মায়াতে প্রতিদিন অনুষ্ঠান করি জন্মগ্রহণ যেতিয়াই ধৰ্মৰ গ্লানি অধৰ্মৰ প্ৰাদুৰ্ভাৱে দেখি তেতিয়াই মই যুগে যুগে অৱতাৰ ধাৰণ কৰোঁ। জানো প্ৰভু আপোনাৰ অনন্ত মহিমা নিষ্পেষিতা বহুমতীৰ মুক্তিৰ কাৰণে আপোনাৰ চৰণত প্ৰভূষু হয়। শিৱনে সময় লোকৰ ভাগ সৃষ্টিৰ স্থিতিৰ ফলত নিয়ন্ত্ৰণ নিদিও ধৃষ্টতা নাইবোৰ অধিক বুজাই বুজিছো আই ভগৱতী জগতত এনে বিশৃংখল কৰে অধৰ্মই প্ৰাণীসকলক আগুন ধৰিলে কেৱল তোমাকে মইও ঘাতকিত হৈ পৰো সন্দেহ ধৈৰ্যহীন আই ভগৱতী মই অচিৰে ইয়াৰ ব্যৱস্থা কৰিম তোমাৰ অচিৰে মুক্তি হ'ব। ভাল প্ৰভু মই সেই সুদিনলৈ অপেক্ষা কৰি এতিয়া বিদায়হে মাগিম। যোৱা আই ভগৱতী প্ৰিয়ে মায়া এইবাৰ তোমাৰ কৰ্তব্য অদ্ভুত অধৰ্মৰ প্ৰাদুৰ্ভাৱে জগতত প্ৰাণীসকলক দমন কৰি দিছে বসুমতীয়েও পাপৰ ভুল কৰিব নোৱাৰি আমাকে নিবেদন কৰিছে। গতিকে মায়া তুমি গকুলৰ জমিদাৰ ঘৰত স্থান লাগে মই অচিৰে এক নতুন কাৰ্য কৰি সমাপন মায়া তুমি ইমান চিন্তিত হৈছা কিয়? ময়ো এবাৰ বসুদেৱৰ গৌৰৱত দৈৱকীৰ গৰ্ভত পুত্ৰৰূপে লাভী পতাৰ দুষ্ট কণ্ঠই দৈৱকীৰ সকলো সন্তানক প্ৰথম কালতে বধ কৰিব। কিন্তু মায়া তোমাৰ মায়াৰ শক্তিৰে দৈৱকীৰ সপ্তম সন্তানটি যুগবলে ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা আৰু এই কাৰ্য সমাধা হ'লে তুমি
জখলাৰ গৰ্ভত স্থান আৰু গতিকে এই কাৰ্যত যাতে অকণো ব্যথিত নহ'লে তাৰ বাবে তুমি মন স্থিৰ কৰি লোৱা। আপোনাৰ চৰণত মোৰ ভক্তি অৰ্পণ কৰিছো। তেনেহ'লে মই পৃথিৱীলৈ যাত্ৰা কৰোঁ। ভাল প্ৰিয় সহজা হরি হৈ প্ৰজাপতি মই তেওঁক স্মৰণ কৰিছো। নারায়ণ সহজানন্দ হরি মধুকানন্দ হৃদয়ানন্দ হরি পরমানন্দ গোপাল গোবিন্দ তুমি তুমি নারায়ণ হে প্রভু আমার সেৱা কৰিব প্রভু আপোনাৰ আদেশতে এই নাৰদ এই স্থানত হলো আৰু প্ৰভু আৰু এই নাৰদৰ কৰ্তব্য যদি এই জগতৰ কিঞ্চিত উপকাৰে কৰে তেন্তে সাৰ্থক হ'ব আমাৰ জীৱন। প্ৰভু জগতত শান্তি স্থাপনৰ কাৰণে মই এক অভিনৱ কাৰ্যপন্থা অৱলম্বন কৰাৰ মনস্থ কৰিছো। নাৰায়ণ তোমাৰ বিনাৰ সংকাৰৰ অতিকে প্ৰয়োজন হ'ব, যিহেতু শান্তি স্থাপনৰ বাবে আৰু ধৰ্মৰ জ্ঞান এইবোৰ লাভ কৰিবৰ কাৰণে আৰু তোমাৰ বিনাৰ সংকাৰৰ অতিকে প্ৰয়োজন হ'ব। অধৰ্মৰ আত্মাই শান্তি স্থাপনৰ কাৰণে তোমালোকৰ আটাইৰে অতিকে প্ৰয়োজন হ'ব। গতিকে তোমালোকে সাজু থাকিবা। জগতৰ পাতনিৰ অৰ্থে আপোনাৰ কৰ্মত যদি এই নাৰদেও নিয়োজিত হয় তেন্তে আমাৰ পৰম সৌভাগ্য হ'ব প্ৰভু। ধন্য ধন্য হ'ব এই নিশ্চিত নাৰদৰ জীৱন। প্ৰভু আপুনি কোৱা মতে মই নিষ্কৰ্তিপদ সমগ্ৰহৰ যোৱা দেৱৰ্ষী संगकारा भुजगा स्वयाना पद्मनाभं सुरेश विश्वभारतनाद सतीशा
মহাদেব আপনি যে বললাম নিশ্চয় আছে উপায় সমাধান আপনার হাতে। তো সংসাৰৰ কাৰ্যভাৰ মোৰেই হাতত, কিন্তু প্ৰলয়ৰ কাললৈ এতিয়াও বহুমতি প্ৰভু। শুনা শুনা প্ৰজাপতি আৰু বিনয়ন অনন্ত কালৰ পৰাই সৃষ্টি স্থিতি ভাৰসাম্যতাৰ হেতু প্ৰলয় সংসাৰী ৰূপ অতিকে আৱশ্যক হৈছে। গতিকে এইবাৰ মই স্বয়ং বসুদেৱৰ গৌৰৱত দৈৱকীৰ গৰ্ভত অষ্টম পুত্ৰৰূপে লাভ অৱতাৰ। মোৰ জন্ম সূচনাত প্ৰজাপতিৰ দায়িত্ব হ'ব অপাৰ, বাকী ভূমিজনৰ পৰিত্ৰাণৰ দায়িত্ব থাকিব কৈলাশপতিৰ হাতত। তোমাৰ মায়াৰ বলেৰে সম্ভ্ৰমী যুগে আৰু বলেজন পূৰ্ণিমা বছৰ ৰাজা তুমি সৰ্বশক্তিমান সকল কৰিব পাৰা ইচ্ছাতেই তোমাৰ। সেইহে ৰাজা এই মাত্ৰ অনুৰোধ মোৰ দিয়ামুক দৈৱকীৰ প্ৰাণৰ ভিক্ষৰা। দৈৱকীৰ মুক্তি মানে কণ্ঠৰ নৃত্য দেৱৰ মানৱে মিলি তোৰ সমান্তৰাল কণ্ঠৰ মৃত্যুৰ কাৰণে কিন্তু কণ্ঠময় অবৈ বিশ্ব মোৰ নিঃশ্বাসে দৈৱকী তৰিম তাৰ পাছত চাম ভালদৰে কি কৰে এই দৈৱকী কণ্ঠত অষ্টম সন্তানে বধ কৰিব পাৰে মোক।
পুরা মাত্র অন্তিম অনুরোধ দৈবাহীর কর্মতা সকল সন্তান তিন মুহূর্ততে ভূমিষ্ঠ এজন করে তুলি তোমার হাত বিশ্বমতে হত্যা করে রক্ষা পাবো মনোরহর পড়া Pari panas kue, kotek cakalibo, pari mana kacau, ni santamu. Lai mo, orang tua kote, kumar mo. Hey, kat kokit moi, bukti dua kali. ভক্তিভর নরপতি তুমি প্রথম আছি তোমার দুর্বল দুর্বল আমার প্রাণ প্রবল হচ্ছে না তুমি আপনি ঈশ্বর কাহিনী বাবারা প্রতি মুহূর্তে কিন্তু কিন্তু কৌকুলাদন মিশা কথা নবজ্ঞ দাবি প্রাণান্তেও প্রতিজ্ঞা বলেন মহোদয় প্রতিশ্রুতময় জানো কাজী কেমন আমাদের এই কণ্ঠ ভক্তি বীরত্ব পরাক্রম আপনার কারণে রাম করব অপেক্ষা করিয়াছে কখনের মহান দোয়া ওই না বিশ্বাস ভালো মহান
প্ৰণাম মহাৰাজ আজি মই বাঞ্ছিত প্ৰথম সন্তান ফকির অষ্টম সন্তান এই এটাই ফকির অষ্টম সন্তান নহয় মহাৰাজ ই দৈৱকীৰ প্ৰথম সন্তান প্রথম সন্তান হয় মহাৰাজ ই দৈৱকীৰ প্ৰথম সন্তান প্রথমে এই কঙ্খ ইমান নিষ্ঠুর নহয় যারা কঙ্কই বিচারিছে তোমার প্রতিশ্রুতি লৈ যোৱা তোমাৰ এই নৱজাত সন্তানক দিয়া গৈ হয় মহাৰাজ কিন্তু বসুদেৱ মনত ৰাখিবা তুমি তৎপদত অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে আনি দিবা এই বংশৰ হাতত এই কথা তুমি মনত ৰাখিবা বসুদেৱ ভাল মহাৰাজ হে প্রজাপতির জয় হোক প্রণাম দেবর্ষী দেবর্ষী রাধন বলিব পারেন মোর উদ্দেশ্য রাধন রাধন উদ্দেশ্য মধুর তোমারই লোক তুমি রাজা মহাশক্তিমান সৈক্ষ রক্ষ গন্ধর্ব কিন্নর মানব দানব নর নারী সকলকে তোমার প্রয়োগ করে অপমান পিছে কি দেবর্ষী তোমারও আছে মহাভক্ত কিন্তু ভক্ত অরাধন তেওঁকো নাখি অরাধন তেওঁকো নাখি তুমি মহাশক্তিধর হব পাৰিবা দেবর্ষী তাৰ উপায় ৰাজন এই বহুযোগ বসন্ত ৰাজপথে কৰিছে কিবা উদ্দেশ্য লৈ তেওঁ তোমাৰ ৰাজসভাত আহিছে তই ফকিৰ গৰ্ভত অষ্টম সন্তান হেন মোৰ নাৰায়ণ কিন্তু দেবর্ষী কিন্তু কি রাধন বসুদেৱ মহন্ত প্ৰতিশ্ৰুত যে এই অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে আনি দিব লাগিব এই কংসৰ হাতত এই জন্ম সন্তান সেই অষ্টম সন্তানৰ নাই হোৱা দেৱৰ্ষী
সেইয়া দক্ষকে প্ৰথম আৰু তুমি যে তাক ঘূৰাই পঠালা ভুল কৰিলা তুমি আৰু ৰাজন তুমি তাকে এনে ভুল নকৰা কথা ও করতে বলছি কি ভুল করলো ৰাজন প্ৰথম আৰু অষ্টমৰ মাজত নাই কোনো প্ৰভেদ প্ৰথমেই হ'ব পাৰে অষ্টম সন্তান আৰু অষ্টমেই হ'ব পাৰে প্ৰথম সন্তান বুজা নাই ৰাজন এইবাৰ অষ্টমৰ লগত ইয়াক যদি আমি প্ৰথমৰ পৰা গণনা কৰোঁ প্রথম প্রথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুর্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম আৰু অষ্টম অষ্টম ৰাজন আমি যদি ইয়াক ওলোটাকৈ প্ৰথমৰ পৰা গণনা কৰোঁ প্রথম প্রথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুর্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম আৰু অষ্টম অষ্টমেই প্ৰথম আমি অষ্টমেই অষ্টমী তুমি অষ্টমেই প্ৰথম অষ্টমী অষ্টম অষ্টমী প্রথম অষ্টমী অষ্টম অষ্টমী প্রথম মহারাজ দেবাজ্ঞ মহারাজ ৰাজন আৰু শুনা ৰাজন তোমাৰ ৰাজন তোমাৰ উত্তৰহেনকো তুমি বিশ্বাস নকৰিবা তোমাৰ পিতৃ উত্তৰহেন প্ৰভুদেৱ দৈৱকী আৰু তপমানে আছে অপুৰ আৰু সৈন্যসকল তোমাৰ বিৰুদ্ধে ভীষণ ষড়যন্ত্ৰ কৰিছে সেইবাবে তুমি কাকোৱে বিশ্বাস নকৰিবা ৰাজন মহারাজ প্রথম সন্তানক তুমি অতি শিক্ষে দেবাজ্ঞ মহারাজ আর মোর পেটে উত্তর হাতে চলে তিন লোকাল ও কানাও বন্দি করে রাখা হিতালকে তো আপনার আজ্ঞ এলো ধৈর্য মহারাজ এতিয়া তোমাৰ হাতত মোর হাতো প্ৰাণৰ বলি বিনাশ কৰিবৰ বাবে তুমি বহুদেৱ আৰু দৈৱকে বন্দী কৰিব লাগিব আৰু তুমি তেওঁলোকক যদি বন্দী নকৰি হত্যা কৰা তেন্তে তোমাৰ প্ৰাণবলী নিৰ্মূল নকৰে ৰাজন তুমি বহুদেৱ দৈৱকে বন্দী কৰি পাছত তোমাৰ শত্ৰু যেতিয়া জন্মগ্ৰহণ কৰিব তেতিয়াই তুমি তেওঁক নিধন কৰিব পাৰিবা ৰাজন মই এতিয়া বিদায়হে মাতিম আৰু মোৰ সকলো কথা তুমি মনত ৰাখিবা ৰাজন শুনা শুনা কম কৰা মন্দিকে দুৰ্জনয়তো অষ্টম সন্তান
প্রথম নারায়ণ জয় 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 আমি বৈদিনী কার্য আরম্ভ করব